নমস্কাৰ ফ্ৰেণ্ড অসম পুলিচৰ মিনিষ্ট্ৰিয়েল ষ্টাফৰ 2000 পোষ্ট ওলাইছিল কিছুদিন আগতে তাৰ এডমিট কাৰ্ড যিহেতুকে আগষ্টত ৰিলিজ কৰাৰ কথা আছিল ফিক্স হৈছিল এতিয়া এডমিট কাৰ্ড ৰিলিজ কৰিব নে নকৰে তাৰ ওপৰত এটা নতুন আপডেট আহিছে আপডেটৰ বিষয়ে কোৱাৰ আগতে যিবিলাক নতুন ফ্ৰেণ্ডে আজি মোৰ প্ৰথম চেনেলটো চাইছে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰিলে চাকৰি সম্পৰ্কীয় যিকোনো ভিডিঅ' মোৰ চেনেলত পাব নতুনকৈ কি চাকৰি আহিল কি চাকৰি এডমিট আহিব কি চাকৰি ৰিজাল্ট দিব কেতিয়া এনেকুৱা ধৰণৰ আপডেটবিলাক ৰেগুলাৰলি পাব তলৰ ফালে ছাবস্ক্ৰাইব নৰ অপশ্যনটো লিখা আছে ছাবস্ক্ৰাইব নৰ অপশ্যনটো সেই ক্লিক কৰি দিব আৰু ক্লিক কৰি দিলে ছাবস্ক্ৰাইব হৈ যাব আৰু আপডেটবিলাক আপোনালোকে অতি সোনকালে চাব পাৰিব আৰু যিবিলাক ফ্ৰেণ্ডে এতিয়া মোৰ চেনেলটো চাই আছে ভিডিঅ'টো লাইক কৰি দিব বলক ভিডিঅ' আৰম্ভ কৰোঁ অসম পুলিচৰ এডমিট কাৰ্ড 2019 ডাউনলোড ফ্ৰেণ্ড ইয়াত পোষ্টবিলাক এনেকুৱা ধৰণৰ আছিল UDA কম একাউণ্টেণ্ট ষ্টেনগ্ৰাফাৰ গ্ৰেড 3 লয়াৰ ডিভিজন এছিষ্টেণ্ট বেঞ্চ এছিষ্টেণ্ট টাইপিষ্ট ডাটা এণ্ট্ৰি অপাৰেটৰ কপিছ পিয়ন চকীদাৰ যিহেতুকে ফ্ৰেণ্ড অসম পুলিচে ঠিক কৰিছিল আপোনাৰ আগষ্টৰ ছেপ্টেম্বৰৰ ভিতৰত এক্সামছ হ'ব আগষ্টৰ লাষ্টত বা ছেপ্টেম্বৰ ফাৰ্ষ্টত আৰু আগষ্টত ফিক্স এডমিট কাৰ্ড দিয়াৰ কথা আছিল বলকচোন এডমিট কাৰ্ড দিব নাই দিয়ে এতিয়া চাই লওঁ ফ্ৰেণ্ডছ ব্লেকলিষ্টেড এপটিকে বাছনি কৰিব প্ৰাৰ্থী ফ্ৰেণ্ড যিটো উত্তৰ প্ৰদেশ ৰাজস্থানত নিযুক্তি কেলেংকাৰীত জড়িত প্ৰতিষ্ঠানক অসমলৈ ৰঙা দলিচাক মানে অসমলৈ কোনোবা মাতি আনিছে নিজে চাক ফ্ৰেণ্ড মুখ্য কাৰ্যবাহী AP তিৱাৰীৰ কাণ্ডত ব্যাপক প্ৰতিক্ৰিয়া শাৰীৰিক পৰীক্ষা পৰিচালনাৰ বাবে সমৰ্থক নথকা এপটেকৰ সেৱা বাতিল কৰিলে আৰক্ষী নিযুক্তি বোৰ্ডে এডমিট কাৰ্ড জাৰি নকৰাৰ নিৰ্দেশ দিছে মানে ফ্ৰেণ্ড সিহঁতৰ এতিয়ালৈকে পুলিচৰ পৰীক্ষা পাতা কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নাই সেইবাবে যিহেতুকে আমাৰ অসম আৰক্ষীৰ নিযুক্তি বোৰ্ড থকা তেওঁলোকে ব্যাপক অসন্তুষ্টি প্ৰকাশ কৰিছে প্ৰকাশ কৰি সিহঁতক এডমিট কাৰ্ড দিবলৈ হাক দিছে নিজে চাওকচোন ৰাজ্যৰ বিদেশী ন্যায়াধিকৰণৰ 2000 পদত নিযুক্তিৰ চৰকাৰে বাছনি কৰা মুম্বাই এপটেক লিমিটেড নামৰ প্ৰতিষ্ঠানটোক লৈ চৰকাৰৰ ভিতৰত চৰাত মানে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে যিটোকে যদি এপটেক নামৰ কোম্পানী আছে বা সংস্থা আছে এইটো মুম্বাইৰ হয় এইটো উত্তৰ প্ৰদেশ ৰাজস্থান চৰকাৰৰ চাকৰি বাছনি প্ৰক্ৰিয়াৰ পৰিচালনা কৰি বিতৰ্কত সোমাই পৰা এই প্ৰতিষ্ঠানক ৰাজ্য চৰকাৰৰ এটা চক্ৰই অসমলৈ ৰঙা দলিচাৰে আদৰক লৈ সৃষ্টি হৈছে ৰহস্য সঁচা কথা কিয়নো এনেকুৱা ধৰণৰ কোম্পানী আগতেও এক্সাম পাতিছে খুব খেলিমেলি হয় ব্যাপক খেলিমেলি ইতিমধ্যে নিযুক্তি প্ৰক্ৰিয়াৰ পৰিচালনাৰ ক্ষেত্ৰত প্ৰয়োজনীয় অন্তৰ্গাঁথনি সামৰ্থ্য নথকা এপটেকৰ বিৰুদ্ধে ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী বাছনি পৰিষদে মানে মুকলিকৈ ব্যক্ত কৰিছে বোলে অসন্তুষ্টি যেটিকে আমাৰ অসমৰ আৰক্ষী পৰিষদৰ নিযুক্তি পৰিষদ এখন থাকে বোৰ্ড এখন থাকে তেওঁলোকে মুকলিভাৱে অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু এডমিট কাৰ্ড এতিয়া দিবলৈ হাক দিছে আৰক্ষী বাছনি পৰিষদে ইতিমধ্যে এপটেকক বিদেশী ন্যায়াধিকৰণৰ ৪ৰ্থ বৰ্গৰ যিটো পদ আছিল আমাৰ তাত মানে নিযুক্তিৰ বাবে যিটো শাৰীৰিক পৰীক্ষা আছে সেইটো মানে ল'ব নালাগে বুলি পত্ৰ প্ৰেৰণ কৰি দিছে এতিয়া তেওঁলোকক ফ্ৰেণ্ড এতিয়া এডমিট দিব সেইটো ঠিক হোৱা নাই ঠিক নাই আগষ্টৰ লাষ্টতো দিব পাৰে বা ছেপ্টেম্বৰতো দিব পাৰে বা কেতিয়া দিব ঠিক হোৱা নাই ফ্ৰেণ্ড যিহেতুকে এইটো যিটো এপটেক নামৰ কোম্পানী আছে ব্যাপক খেলিমেলি কৰে এক্সামত সেইটো অসম আৰক্ষী নিযুক্তি বোৰ্ডে গম পাইছে সেইবাবে তেওঁলোকে এডমিট কাৰ্ড এতিয়া ৰিলিজ কৰিব হাক দিছে কেতিয়া এডমিট কাৰ্ড ৰিলিজ যে মই আপডেটটো পালে আপোনালোকক দিম অতি সোনকালে যদি আপডেটটো পাওঁ এনেকুৱা ধৰণৰ আপডেট পাই থাকিবলৈ ফ্ৰেণ্ড মোৰ চেনেল ছাবস্ক্ৰাইব কৰিলে আপডেটবিলাক পাব আৰু লাইক কৰি দিব যিবিলাক ফ্ৰেণ্ডে এতিয়া চাই আছে ঠিক আছে ফ্ৰেণ্ড আৰু নতুন আপডেট পালে মই দিম মোৰ চেনেলটোত